प्रमोद बर'नि दैदेननाय सरकारा जाबादि खामानि मावदों फैगौ समाव आसामनि साबसिन जौगानाय ओनसोलानो बिटिआर जागोन बे बाथ्राखौ थांखिनानै बुंदों मन्त्री रन्जित कुमार दासआ इउपिपिएल दलानो फैगौ लोकसभा बिसायख'थियाव बिजाथि होनाया रोखा बेयाव सन्देहनि जेबो गैया आरो बे राजखान्थिनि बाथ्राखौ बुंदों रायजोनि मन्त्री रन्जित कुमार दास बिथाङा लोगोसे बिपिएफनि गाय हाग्रामा महिलारि बिथांनि सायावबो मन्त्री रन्जित कुमार दास बिथाङा माखासेमानि बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों आरो बिटिआर सरकार थामहिनबा प्रमोद बर'नि दैदेननाय सरकारा बे 3 बोसोराव जाबादि खामानि मावदों आसामनि गेजेरावनो साबसिन बिटिआर जौगाथाय ओनसोल आरो थांगासिनो दं होनना रोखा बाथ्रा बुङो रायजोनि मन्त्री रन्जित कुमार दास बिथाङा बिपिएफ दलजों बिजेपि सरकारा जेबो सोमोन्दो गैया मिरु सरकारा जायजों जथाय खालामदों बेजोंनो जोंहा सोमोन्दो दं होननानैबो गोख्रों बाथ्रा बुंथियो बिपिएफ दलनि सायाव मख'जाथावदि फैगौ लोकसभा बिसायख'थियाव क'क्राझार लोकसभा बिसायख'थियानो इउपिपिएल दलनि बिजाथि जानायनि मोनसे खाबु होननानै फोरमायथियो मन्त्री रन्जित कुमार दास बिथाङा भुल बुझি আছে বা ভুল আখ্যা দি আছে আমি যেহেতু এলায়েন্সত আছোঁ আমি ইউপিপিএল আৰু অসম গণ পৰিষদত আমি এলায়েন্সত আছোঁ গতিকে আমি মিত্ৰ ধৰ্ম আমি পালন কৰোঁ গতিকে মিত্ৰ ধৰ্ম যেহেতু পালন কৰোঁ গতিকে আমিতো এটা চিট দিব লাগিব গতিকে এটা চিট যদি দিবলগীয়া হয় আমি ইউপিপিএলক দিবলগীয়া চিট আমাৰ দুটা আছে অপশ্যন দুটা আছে এটা হৈছে কোকৰাঝাৰ এটা হৈছে দৰং ওদালগুৰি এতিয়া দৰং ওদালগুৰিত যেহেতু আমাৰ সেইপিনে 5টাকৈ আমাৰ এমএলএ আছিলে আগৰ যেটো মঙলদৈ সমষ্টি তাৰে বিপৰীতে ইয়াতে আছে এটা এমএলএ আমাৰ গতিকে প্ৰিফাৰেন্সটো স্বাভাৱিকতে দৰং ওদালগুৰিৰ কাৰ্যকৰ্তাই তেওঁলোকেতো এইটো এৰি দিয়াটো পোষকতা নকৰিব কিন্তু আমিতো এৰাত এৰিবই লাগিব আইদাৰ আমি দৰং ওদালগুৰি নহয়তো কোকৰাঝাৰ গতিকে এতিয়া অধিকাংশ এটা চান্স এটা আছে কোকৰাঝাৰ সমষ্টিটো আমাৰ ইউপিপিএললৈ যোৱাৰ এটা সম্ভাৱনা আছে আৰু সেই সম্ভাৱনা যেহেতু আছে তাৰ কাৰণে আমাৰ মাননীয় ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আগতীয়াকৈ আমাৰ মন্ত্ৰীসকলক বিধায়কসকলক দায়িত্ব দিছে যে যাতে মাইণ্ডছেটটো যাতে ক্লিয়াৰ যাতে হৈ থাকে যে আমি মিত্ৰ ধৰ্মৰ আমাৰ ইউপিপিএলে হওক বা বিজেপিয়ে হওক কোন হয় সেইটো ডাঙৰ কথা নহয় মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব লাগে আৰু কৰাৰ কাৰণে নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ মানে মানুহৰ মনত যাতে খেলি মেলি নাথাকে সন্দেহ ভাৱ নাথাকে সেইকাৰণে আগতীয়াকৈ সন্দেহখিনি আঁতৰ কৰাৰ কাৰণে আমি কাৰ্যকৰ্তাসকলক সজাগ কৰাৰ কাৰণে এনেকুৱাকৈ কৰিছোঁ আৰু অকল এইটোৱে নহয় কাৰ্যকৰ্তাকে নহয় পৰৱৰ্তী সময়ত মই বুথে গৈ পেলাই মিটিং মাতিম মোক মানা সমষ্টি আৰু বিজনী সমষ্টি দায়িত্ব দিছে আৰু এমএলএ সকলকো দায়িত্ব দিছে এমএলএ আমাৰ ইয়াতে দিছে ৰূপক শৰ্মা বিধায়ক তেখেতে ঠিক তেনেকৈ মানা সমষ্টিত দিছে আমাৰ চকধৰ গগৈক দিছে আৰু প্ৰত্যেকটো সমষ্টিৰ বাবে এজন এমএলএ আছে আৰু দুটা সমষ্টি এজন মন্ত্ৰীৰ কাৰণে আবণ্টন কৰিছে আৰু আমি যেহেতু সংগঠন বুলি কৰিলে আমি কোন তিনিচুকীয়াৰ কোন কোকৰাঝাৰৰ বা কোন ডিব্ৰুগড়ৰ আমি সেইটো নাচাওঁ গতিকে দলক আমি আগুৱাই নিয়াৰ কাৰণে আমি যি প্ৰচেষ্টা কৰিব লাগে আজি মই 3 নম্বৰ এখন মণ্ডলৰ মিটিং পৰৱৰ্তী সময়ত আগতে জিলাৰ মিটিং কৰিছোঁ এবাৰ মণ্ডলৰ মিটিং কৰিলোঁ পৰৱৰ্তী সময়ত মই বুথ ভিত্তিক মিটিং কৰিম মুখ্যমন্ত্ৰী মন্তব্য দেখা গ'ল নৰম স্থিতি নৰম স্থিতি দেখাইছে আপোনালোকক আমন্ত্ৰণ জনাব নেকি বিপিএফ নাই নৰম হ'লেতো আজি ইয়াতে নপঠালেহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 6জন মন্ত্ৰীক দায়িত্ব দিছে কোকৰাঝাৰ লোকসভা সমষ্টিটো 6জন মন্ত্ৰীক দায়িত্ব দিছে আৰু 10গৰাকী বিধায়কক দায়িত্ব দিছে নৰম স্থিতি হ'লেতো এইবোৰ নকৰিলেহেঁতেনে কিন্তু নৰমটো হোৱা কথাই নাই কাৰণ কিয় আমাৰ যিহেতু হাগ্ৰামাৰ লগততো হাগ্ৰামাই যিমান ধৰণৰ যি কাম কৰিলে যাৰ কাৰণে জনসাধাৰণে তেওঁক আঁতৰে পঠালে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আমি যি দেখিছোঁ যে আজি পূৰ্বৰ যি বিটিচি আৰু এতিয়া বিটিআৰৰ বহুত পাৰ্থক্য হৈছে ইয়াতে যি স্বৈৰতন্ত্ৰ নোহোৱা হৈছে দুৰ্নীতি লাহে বহু পৰিমাণে কমি আহিছে মই একেবাৰে নিৰ্মূল হৈ বুলি কোৱা নাই লাহে বহুত কমি আহিছে আগন্তুক দিনত আৰু সময়ৰ প্ৰয়োজন আছে নিশ্চিত ওপৰত সংস্কাৰ হ'ব আগন্তুক দিনত আৰু সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে অসমৰো উন্নয়ন কৰিব বুলি মই আশাবাদী প্ৰমোদ বড়ো ডাঙৰীয়াই যিমানখিনি এতিয়ালৈ স্কিম লৈছে বা যিমানখিনি কাম কাজ হাতত লৈছে নিশ্চিত ওপৰত অসমৰ ভিতৰতে বিটিআৰখন এটা উল্লেখযোগ্য অঞ্চল হ'ব বুলি মই আশাবাদী মুখ্যমন্ত্ৰী যে আহ্বান সেইটো বিচৰাই নাই তেওঁলোকে বুজাইছে কাক বিপিএফে বুজাইছে কাক বুজাইছে কংগ্ৰেছক বুজাইছে বা ইউডিএফক বুজাইছে কথাটো আমিতো কোৱাই নাই আমিতো তেওঁলোক কোৱা নাই আমি ইউপিপিএলৰ লগত মিত্ৰতা আছে বুলি কৈছোঁ থাকিব বুলি কৈছোঁ বুজা নাই সময় সাপেক্ষে ইউপিপিএলৰ লগত মিত্ৰতাৰ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে নেকি যে মুখ্যমন্ত্ৰী যিদৰে আহ্বান জনাইছে যে সময় সাপেক্ষে বিপিএফৰ লগত আমি কথা পাতিম কথা পতাতো আপত্তি নাই মিত্ৰতা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে যেহেতু মিত্ৰতা কৰে গতিকে এতিয়ালৈ ৰাষ্ট্ৰীয় সমিতি মিত্ৰতা কৰিছে আমাৰ ইউপিপিএলৰ লগত
ইউ পি পি এলে যদি বেয়া কাম কৰে তেতিয়া আমি অকলে আগবাঢ়িম। ইউ পি পি এলে যদি বেয়া কাম কৰে আমি অকলে আগবাঢ়িম। গতিকে এতিয়ালৈ মিত্ৰতা তেওঁৰ লগত আছে, আমিও ভাল কাম কৰি আছোঁ, তেওঁ ভাল কাম কৰি আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাল কাম কৰি আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ভাল কাম কৰি আছে, Btr চিফ প্ৰমোদ বড়োই ভাল কাম কৰি আছে। ভালে ভালে যদি লগ লাগি থাকে ভাল হ'ব। আৰু ভালৰ পৰা যদি কোনোবা যদি বেয়া হৈ যায়, কিন্তু মই দৃঢ় বিশ্বাসী প্ৰমোদ বড়ো ডাঙৰে যিমান সুন্দৰকৈ ছিষ্টেমেটিকলি কাম কৰি আছে, সময় লাগিব, ভাল কাম কৰি আছে।